কেজন পগলামি কৰি আছে চাইছো যে মোৰ ভিডিঅ'ত আহি মেলি হেতি পাগল নিচিনা কমেন্ট কৰি থাকে হেগিটা ক'বলৈ বিচাৰিছো প্ৰথমে চাই ল তহঁতৰ জাতিটো কৰ পৰা আহিছে তহঁতৰ গোষ্ঠীটো কৰ পৰা আহিছে তাৰছত আমাৰ জাতিলৈ কথা পাতিবি আমি ইয়াত আমাৰ জাতিৰ আমাৰ গোষ্ঠীৰ খুদিব কোন হয় তই ঐ তই কোন হয় তই আমাৰ জাতিৰ আমাৰ ইতিহাস আমাৰ গোষ্ঠীৰ ইতিহাসৰ খুদিব কোন হয় তই হু আৰ ইউ তোৰ হাতত এটা ৰাজাৰ নাম আছে অসমত কোটবাৰ বুলি ৰাজ কৰিছিলে উমুক দৃষ্টিকত ৰাজ কৰিছিল বোলে কিবা নাম আছে ৰাজাৰ নাম আছে আমাৰ আছে বহুত আছে step by step আছে আমাৰ আমি কিৰাত জাতিৰ মানুহ হয় কিৰাতৰ বংশ হয় আমি 600 বছৰ ৰাজত্ব কৰা তাই অহম জনজাতি ভাই ককাই ভাইসকলক এনেকা কথা নুহুদে কছাৰী জনজাতিকেইটাক এই খিলঞ্জীয়া জনজাতিকেইটাক এনেকা কথা নুহুদে তহঁতে ক'ত পৰা আহিছিল বুলি তেখেতসকলে জানে আমাৰ হিষ্টৰী তেখেতসকলে জানে আমি খিলঞ্জীয়া বুলি ইতিহাস আছে তোৰ কি বুৰঞ্জী আছে তোৰ কোৱাচোন ফেচবুকত কালি আহি তই কালি কবিচোন কি বুৰঞ্জী আছে তোৰ কি ইতিহাস আছে তোৰ কোনটো কিতাপত উল্লেখ আছে কবিচোন আহি চাবি যদি যা আমাৰ বুৰঞ্জী চা তাই আহোম বড়ো কছাৰী তাই আহোমৰ সেইটো সময়ত আমি কোন আছিলে অল অসমত আমাৰ ৰাজত্ব আছিলে গোটাই অসমত আমাৰ ৰাজত্ব আছিলে ক'ৰ পৰা আহিছে বোলে তেখেতসকলে নুহুদে আমাক আজিৰ দিনত তেখেতসকলে জানে অলৰেডি তেখেতসকলে জানে ৰেসপেক্ট কৰে সবকে নিজৰ এটা ইতিহাস নাই নিজৰ এটা একো বুৰঞ্জী নাই নিজৰ এটা ৰাজাৰ নাম নাই আমাৰ অসমৰ ধৰতিত আমাৰ অসমৰ মাটিত আমাৰ পাৰ্ক জ্যোতিষপুৰ এটা ইতিহাস নাই যিদিনা ইংৰাজী আনিলে তেতিয়াৰ পৰা ইতিহাস শুরু হৈছে হেন্তৰ খুব হৈছে বা 200 বছৰ আগত 250 বছৰমান হৈছে তাৰ আগৰ হেন্তৰ একো হিষ্টৰী নাই একো বুৰঞ্জীয়ে নাই একো ইতিহাসে নাই হেন্তৰ হি আমাক হুদে চাচোন আমাৰ ইতিহাস সুধিব কোন হয় আমাৰ ইতিহাস জানে আপোনালোকে কেতিয়াবা পঢ়িছি কেতিয়াবা কিৰাত বংশৰ জনজাতিৰ কথা শুনিছে নাম কিৰাত জনজাতিৰ নাম শুনিছে কেতিয়াবা পঢ়ি চাচোন আথুৰ্ব বেদ অজুৰ্ব বেদ কালিকা পুৰাণ এইবোৰ কিতাপত কাৰ উল্লেখ আছে এবাৰ সুধি চাচোন কাকবা যদি শাস্ত্ৰ জ্ঞান থকা মানুহকেইটাক সুধি চাচোন কোনে আছিলে অসমৰ ধৰতিত তহঁতে প্ৰপগেণ্ডা কৰি আছে মিছলিডিং কৰি আছে মানুহকেইটাক কোন হয় এনেকা প্ৰপগেণ্ডা কৰিব নালাগে আৰু তই মোৰ ওপৰত ভিডিঅ' বনাইছে মই কালি এইটো ভিডিঅ' বনাম আকৌ এই প্ৰপগেণ্ডা কৰাকেইটা যদি দেখা পাই গাত জ্বলিব ন এতিয়া গাত জ্বলিব এইকেইটা প্ৰপগেণ্ডা কৰাকেইটা চিধা কৈছোঁ প্ৰপগেণ্ডা নকৰিব সত্য কথা কবি কিন্তু আমি মিছা কথা শুনি পালে বহুত খং উঠে কিন্তু আমি ট্ৰাইবেল মানুহকেইটা আমি আদিবাসী আমি অসমৰ জনজাতি আমি আদিবাসী মানুহকেইটা মিছা কথা শুনিলে একদমৰে মাথাত টিং টিঙাই যায় আমাৰ ৰাখ গম পাইছে না সেইটো কাৰণে মিছা কথা নকবি চিধা কথা কবি ভালে ভালে কথা কৈছোঁ চিধা নাম লৈ কৈছোঁ চিধা যোনে যোনে এনেকা ভিডিঅ' বনাই আছে তেখেতসকলক কবি মিছা কথা নকবি বুলি কওঁ চিধা মিছা কথা নকবি মিছা কথা কৈ ভিউজ লৈ মানুহক মিছলিডিং কৰি থাকিলে তহঁতৰ ওপৰত একশ্যন লোৱা হ'ব চিধা কথা তহঁতৰ ডাঙৰ ডাঙৰ লিডাৰকেইটা কি কৈ আছে চাহ জনজাতিৰ ডাঙৰ লিডাৰকেইটা কি বক্তব্য দি আছে তেখেতসকলক ভালদৰে শুন তেখেতসকলে প্ৰপগেণ্ডা কৰিবলৈ কোৱা নাই তহঁতক তেখেতসকলে তহঁতক ভালকৈ ভিডিঅ' বনাব কৰিছে ইনফৰমেশ্যন ভিডিঅ' বনা যদি নাজানে মনে মনে থাক যদি বনাব নাজানে ইনফৰমেশ্যন ভিডিঅ' বনাব নাজানে মনে মনে ঘৰত শুই থাকাই ভাল বেলেগৰ লগত গালি খোৱাকৈ নিজে মনে মনে থকাটোৱে ভাল যদি জ্ঞানটো নাই বেলেগক জ্ঞান দিবলৈ নাহিব আৰু বেলেগ জাতিক
সুধিব নালাগে ক'ৰ পৰা আহিছিল বোলে। আমি জানে অসমত প্ৰি হিষ্টৰী যেতিয়া হিষ্টৰীয়ে হোৱা নাছিলে তাৰ পৰা আমি অসমক বসবাস কৰি অহা মানুহ খিলঞ্জীয়া জনজাতি হয়। সেইটো কাৰণে কৈছোঁ মেচিয়ৰ হওক, জানি লওক, বুজি লওক, কথাটো শিকি লওক। যদি নাজানে কাৰোবাৰ পৰা সুধি লওক, তাৰপিছত কথা কবি। বাই বাই।